অহা বছৰসমূহত আমি আৰু প্ৰশাসনীয় সেৱাটো কিছু সংশোধন কৰিব খুজিছোঁ যাতে আৰু মেধা ল'ৰাসকলে বাৰে বাৰে পৰীক্ষা দি থকাৰ পৰিৱৰ্তে সকলো বিভাগৰ গেজেটেড পোষ্টৰ কাৰণে যাতে এটা পৰীক্ষা দিয়ে তেওঁলোক পাৰ হ'ব পাৰে আমাৰ বহুত বিভাগত বহুত গেজেটেড পোষ্ট আছে আমি আজি APSC দি উঠিলো তাৰ পিছত অহাকালি আৰু এটা পঢ়িম গতিকে ইয়াক আমি প্ৰকৃত অৰ্থত কম্বাইন কম্পিটিটিভ এক্সাম কৰিব খুজিছোঁ যাতে অসম চৰকাৰৰ প্ৰত্যেকটো গেজেটেড পোষ্টক ই সামৰি লয় আনকি TND বিভাগৰ ৰিচাৰ্চ অফিচাৰৰ পৰা ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যন অফিচাৰৰ ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন অফিচাৰৰ পৰা স্পৰ্টছ ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰলৈকে আমি প্ৰত্যেকটো গেজেটেড পোষ্ট এই প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সামৰি ল'ব খুজিছোঁ ইয়াৰ ফলত অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু আমাৰ বাস্কেটটো আৰু বেছি ডাঙৰ হ'ব সকলোৱে কিবা নহয় কিবা এটা চাকৰি পোৱাৰ সুবিধা আমাৰ মাজত থাকিব মই লোকসেৱা আয়োগক ধন্যবাদ জনাম আৰু মই আশা কৰিম যে আজিৰ আমি নিযুক্তি পত্ৰ প্ৰদানৰ লগে লগে অহাবাৰৰ আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে কম্বাইন কম্পিটিটিভ এক্সামক আমি এটা ইনষ্টিটিউচনলৈ ৰূপান্তৰ কৰিব লাগে যাতে জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইয়াৰ প্ৰচেছ আৰম্ভ হয় আৰু নৱেম্বৰ মাহত আমি ইয়াক ৰিক্ৰুটমেণ্ট কৰিব পাৰোঁ প্ৰত্যেকটো ক্যালেন্ডাৰ ইয়াৰত ৰিক্ৰুটমেণ্ট হ'ব লাগে মই ভাবো যে APSC যেনেকৈ অসম চৰকাৰে ৰঙা ফিটাৰ মেৰ পাছৰ পৰা ওলাই আহিব যত্ন কৰিছে পুৰণা দিনত 7 দিনত নিযুক্তি দিয়া কেতিয়াও সম্ভৱ নহ'লেতেন মুখ্য সচিবে ফাইলত লিখিলেতেন স্যাৰ পুলিচ ভেৰিফিকেশ্যন নোহোৱাকৈ কেনেকৈ নিযুক্তি হ'ব স্যাৰ অমুকৰ পৰা আমি অপিনিয়ন ল'ব লাগিব তমুক ল'ব লাগিব আমি আজি সাহস কৰিছোঁ যে আমি ৰঙা ফিটাৰ মেৰ পাকবিলাক দূৰ কৰিম APSCৰ সেক্ৰেটাৰীক যেতিয়া মই ফোন কৰোঁ I feel very very frustrated যে ৰঙা ফিটাৰ মেৰ পাছ এতিয়াও APSCত বহুত আছে মই চৌধুৰীক অনুৰোধ কৰিম যে আমি পৰীক্ষা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত সকলো পৰীক্ষা পাতিব লাগে এটো বছৰিকীয়া উৎসৱ কৰি ৰাখিব লাগে যে প্ৰতিটো দিন প্ৰতিটো সময়তে পৰীক্ষা হৈ থাকিব লাগে নৱেম্বৰ ডিসেম্বৰত ৰিজাল্ট হ'ব লাগে যাতে ল'ৰা ছোৱালীয়ে জীৱনৰ নেক্সট পৰ্যায়টোলৈকে আগবাঢ়ি যাব পাৰে we need closure in life আজি যিসকল আমাৰ লগৰ বহুতে পৰীক্ষা পোৱা নাই but they are having the closure যে ঠিক আছে মই নাপালো now I will move to the next level বয়স হাতত ৰৈ নাথাকে চাকৰিৰ এটা নিৰ্দিষ্ট বয়স থাকে UPSCৰ বয়স থাকে বেংকিং প্ৰফেশনৰ বিষয়ৰ বয়স থাকে আমাৰ অসম চৰকাৰৰ চাকৰি বয়স থাকে কোনোবা এজন লৰাই যদি 37 বছৰত যদি APSCৰ পৰীক্ষা দিয়ে 40 বছৰ বয়সলৈকে যদি এই পৰীক্ষাৰ ৰিজাল্টৰ কথাই চিন্তা কৰি থাকে তেতিয়া হলে তেওঁ কেতিয়াও আন চাকৰিত কেতিয়াও আবেদন কৰিব নোৱাৰিব আৰু এটা সময়ত লৰাজনে he will feel victim যে মই চাকৰিও নাপালো আৰু মোৰ আগৰ ৰাস্তাবিলাকো বন্ধ কৰি দিলে